কোন ঐ বহি থাকাটো এটো বল ইয়াক দিওঁ ইয়াক দিম আজি মই মৰিলো মই ভূত নহয় মই মানুহ কোনে এটো মৰিলো এইটো পপটো দেখোন নাই এইটো পপটো দেখোন নাই তহঁতে মইকে মাৰিলি নেকি নাই কোন মইকে মাৰিছো নাই ৰ ই কিবা বিষতে এনেকে আছে হ'বলা এইটো পপটো এই প্ৰকাশ কি হ'ব এতিয়া ক'ব নোৱাৰে কি হ'ব এতিয়া চেচ ৰুটি মাংস গেলিল মানুহৰ জীৱ যাওঁ তই ৰুটি মাংস গেলাৰ কথা কৈছ মই কথাটো কৈছোহে ঐ পদ মই কিন্তু এটা কথা ধৰিব পৰা নাই তোৰ গাত বোকা চোকা লাগি ইমান কোলা হৈ আছিলি যে মানুহটোৰ কাৰণটো কি অৰে অবি মই হেতু কেনেকে ভাবিছো ইয়াৰ গাত বোকা কেনেকে লাগিলে বাপৰে বোকা চোকা লাগি গোটেইটো কোলা হৈ আছে ভূত বুলি নাভাবো কি বুলি ভাবো তই মুখেৰে নামাতে কিয় অভিজিতা মোৰ লগত বহুত ডাঙৰ ঘটনা এটা ঘটিছে গম পাইছো না কি হ'ল তো কচোন আমাক বুজাই কচোন অভিজিত প্ৰকাশ দাদা মই কৈ আছো শুন দেউতা ইমান সময়লৈকে অহা নাই সঁচাকৈ আজি গোটেই দিনটো ৰখিব লগা হৈছে দেই দেউতাই কাক লগত লৈ আহিছেনো বাবা তুমি বাহিৰলৈ ওলাই আহাচোন এইজন মোৰ ল'ৰা বুজিছানে গৈছো দেউতা কওক দেউতা এইজন হ'ল তোমাৰ তাৱৈ গম পাইছা পাইছো দিয়ক দেউতা তই এতিয়া তাৱৈক লৈ পেলাই ঘৰলৈ যা গম পাইছ তাৱৈক পানী চানী দিবিগৈ গৰমত আহিছেতো এতিয়া মা ঘৰত নাই ক'বালৈ গৈছে আহিব দেৰি হ'ব গম পাইছনে তই চাহ তাহ পাৰিলে বনাই দিবিচোন তাৱৈক হ'ব দিয়ক দেউতা বন্ধু তুমি ল'ৰাটোৰ লগতে ঘৰলৈ গৈ থাকা হ'ব দিয়ক বন্ধু কোনো কথা নাই মই বোপাৰ লগতে ঘৰলৈ গৈ থাকিম ঠিক আছে তেনেহ'লে গৈ থাকক হে বলক তই আমি ঘৰলৈ যাওঁ ব'লা মই একেবাৰে গধূলিকেহে দোকান চোকান সামৰি ঘৰলৈ যাব পাৰিম আহক তই ভিতৰলৈ সোমাই আহক বাবা গৈছো ৰবা বাপৰে বাবা তোমালোকৰ ৰুমটো কিন্তু বৰ ধুনীয়া লাগিছে দেই এইবোৰ কিতাপ কোনে সজাই থৈছে আলমাৰীত তাৰো এইবোৰ মই সজাই থৈছো দিয়ক আপুনি অলপ বহকচোন মই পানী লৈ আহোগৈ ঠিক আছে বাৰু যোৱা ইমান ভাগৰ লাগিছে অলপ বহি পেলাই আৰামে কৰি লওঁ বাবা শুনাচোন এইফালে আহাচোন গৈছো তাৱৈ গৈছো কি তাৱৈ কিয় মাতিছিলেনো তুমি মানে জানো মোৰলৈ পানী আনিব যোৱা নাছিলা জানো পানী আনিবলৈ গৈছিলো হেৰি বেয়া নোপোৱা যদি এই চকীখনত যে পৰি আছে যে এই মাটিৰ যে মানে ঘটিটো যে সেইটো তুমি পানী লৈ আহিব যোৱা মই মানে মাটিৰ ঘটিত পানী খাই খুব ভাল পাওঁ গম পাইছা মানে ষ্টীলৰ গিলাচতকৈ মানে মাটিৰ পাত্ৰত মানে পানী খালে দেহটো বেছিকৈ ঠাণ্ডা পৰে গম পাইছানে ঠিক আছে বাৰু আপুনি কৈছে যেতিয়া তেনেহ'লে মই তাতে পানী লৈ আহোগৈ বন্ধু চাগে আহোঁতে দেৰিয়ে হ'ব চাগে মই অকলে কি কৰি থাকিম বাৰু মোবাইলটো লগত লৈ নাহিম তাৱৈ এয়া লওক পানী দিয়া পানীকণ খাই কিন্তু বহুত ভাল লাগিছে দেই তাৱৈ মই আপোনাৰ কাৰণে চাহ কৰোঁ ৰ'বক নালাগে এতিয়া চাহ কৰিব নালাগে দিয়া পানী খাই লৈছোহে মানে গৰমত চাহ তাহ খালে আকৌ বহুত গৰম লাগি যাব দিয়া ঠিক আছে তেনেহ'লে তোমাক কথা এটা সুধো তোমালোকে মাটিৰ ঘটিত পানী নোখোৱা নেকি বহুত ভাল গম পাইছা মাটিৰ ঘটিত পানী খাবা খাওঁ এনেই কিন্তু এতিয়া নাখাওঁ এই ঘটিটোত পানী এই ঘটিটোত মানে এই ঘটিটোৰ কথা কৈছা সেই ঘটিটোৰ কথাই কৈছো কিয় নোখোৱানো ইয়াত পানী তোমালোকে মানে কেইদিনমানৰ আগতে এন্দুৰ এটা মৰি পেলাই সেই ঘটিটোত গেলি আছিল সেইকাৰণে আমি সেইটো ঘটিত পানী নাখাওঁ কি যদি এন্দুৰ এটা ইয়াত গেলি আছে তেন্তে এই ঘটিটোত মোক কিয় পানী খোৱালা আপুনি দেখোন কৈছিলে মাটিৰ ঘটিত পানী খাই ভাল পাওঁ বুলি সেইকাৰণে আনি দিছো তই মোৰ বন্ধু ল'ৰা বুলিহে বাচিছ নহ'লে তোক এতিয়া পিটন দিলো এতিয়া মই ঘটি ভাগি পেলাম ঘটিটো নাভাগিব চাল্লা মোক গেলা আন্দু থকা সেই ঘটিটোত পানী খোৱালি যা
আপুনি ঘটিটো কিয় ভাগি দিলে য'ত নেকি এটা এন্দুৰ গেলি আছিল সেই পানী তোৰ তাৱৈক খুৱাইছ বেয়া নালাগে আৰু ঘটিটো ভাগি দিয়াৰ কাৰণে তই এতিয়া কান্দিছ বাবা কিয় নাকান্দিম কিয় নাকান্দিম সেইটো ঘটিত পাপাই সদায় লেট্ৰিনলৈ নিয়ে জানো নাই এতিয়া মোক পাপাই মোক পিঠি ফালি দিব কি লেট্ৰিনলৈ নিয়া ঘটিত মোক পানী খোৱালি হে ভগৱান তাই আপোনাৰ কি হৈছে আপুনি কিয় পৰি গ'লে হে ভগৱান তাৱৈ কিবা হৈ যোৱা নাইতো নহ'লে পাপাই আজি আহি পেলাই মোক পিঠি ফালি দিব আজি ঘটিও ভাগিলে মোক পিঠিও ফালি দিব পাপাই আজি পলা কি চাই আছ চালা বেলি বহিব ধৰিছেচোন মই এতিয়া ক'ত যাম বাৰু ঘৰলৈকো যাব নোৱাৰি আজিতো কি হয় মোৰ ঠিক নাই আৰু বিঞ্জু দাদাহঁতৰ ঘৰ ফালে যাওঁ ৰ চালা আন্ধাৰ হৈ আহিছে বে একো দেখা নাপাওঁ হাততো টৰ্চ নাই যিয়ে নহওক অলপ আগত আয়া ক'ত পৰি গ'লো একোচোন বোকা চালা গোটেই গাচোন বোকা লেটি হৈ গ'ল আজি মোৰ দিনেই বেয়া চাগে হাগাও লাগিছে ক'ত হাগুংগৈ এতিয়া এই ৰাস্তা পাৰতে হাগি দিম ৰ ঐ বহি থাকাটো এইটো ব'ল ইয়াক দিওঁ ইয়াক দিম আজি মই মৰিলো মই ভূত নহয় মই মানুহ কোনে এইটো তোকো কিন্তু মাৰ দিব লাগিব দেই ঐ পদ এতিয়া কান্দাটো এৰিছো বাদ দে কান্দিব নালাগে ৰ কি তই যে মানুহ আৰু দেই লেট্ৰিনলৈ নিয়া তই ঘটিটো পানী খাবলৈ দিছ অৰে মই কি জানোনো হ'ব দে তই এনেকুৱা কৰিব নালাগিছিল একচুৱেলি দেই তই এইটো বৰ ডাঙৰ কথা হৈছে কিন্তু অৰে তোকতো পিটন দিবই এতিয়া ঘৰলৈ গ'লে এতিয়া তই ক'ত থাকিবি সেইটো ভাবি পেলাই ওলাই আহিছো ঘৰৰ পৰা আৰু তহঁতে ঘৰৰ পৰা ওলাই অহাৰ লগে লগে দগৈ মাৰ খাইছো মই ভূত বুলি দে হ'ব দে ইমান চিন্তা কৰিব নালাগে আজি ৰাতি কাৰণে প্ৰকাশ তহঁতৰ ঘৰলৈ লৈ যাওঁ নেকি ইয়াক নহ'লে আমাৰ ঘৰতে থাকিব পাৰিবি ব'ল হ'ব দে মই প্ৰকাশ দাদাৰ লগতে যাওঁ দে হ'ব দে ব'ল আমি ৰুটি মাংস খাব লাগে এতিয়া বহুত সময় হৈ গ'ল ইয়াকো লৈ ব'ল খাম বুলি ভাবা খানাটো খাব পাই গ'লো ঐ পদ কি ভাবি আছা নাই একো ভবা নাই আজি মই মৰি যাম বুলি কৈছো প্ৰকাশ কোনে এইটো ঐ নেউলা নিচিনা পাইছোচোন মই মৰি যাম বুলি কৈছো মই যাম কোনে মোক ৰখাব নোৱাৰে নেউলাটো কি হ'ল ঐ ঘৰত খাইছা লাগি আহিছো মই মৰি যাম আজি মৰিবি ৰ মই গম পাইছো কিন্তু হাতত লেম্পটো লৈ পেলাই কিয় আহিছ কি আকৌ সাপ চাপলৈ ভয় নালাগে নেকি বাটত যদি সাপ পৰি থাকে তই কিন্তু জমাইছ কিন্তু দেই তই মৰিবলৈ যা অকল সাপলৈ ভয় লাগে সি বোলে মৰিবলৈ যায় তই গম পাৱ নাই আমি ভূত দেখা পাইছো কথা পাতি আছো ভূতৰ বিষয়ে ঠিকেই কথা কৈছে ই কি সঁচা অভিজ্ঞতা মোৰ ভূতৰ বহুত ভয় লাগে ঐ কোনোবা এটা মোক ঘৰত থৈ আগৈ নহ'লে মোৰ ভয় লাগে তেওঁ সি মৰিবলৈ যায় বোলে হাই বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে ভিডিঅ'টো চাই যদি জীৱনত অকণমানো হ'লে আনন্দ উপভোগ কৰিছে তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰি দিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যনটো অল কৰি ল'ব আৰু তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব গতিকে বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ বাই